আজি আমি মাইক্ৰ'ছফ্ট পেইণ্ট এপ্লিকেশ্যন কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাকে শিকিবলৈ গৈ আছোঁ। প্ৰথমে চাৰ্চ বক্সত যাওক আৰু কীবৰ্ডৰ পৰা পেইণ্ট টাইপ কৰক আৰু পেইণ্ট এপ্লিকেশ্যনত লেফ্ট ক্লিক কৰক। ইয়াত আমি কালাৰ মিক্স কৰিবলৈ শিকিম। আমি টুল বক্সৰ পৰা এটা ষ্ট্ৰেইট লাইন টুল ল'ম আৰু যিকোনো কালাৰ বাছনি কৰি এটা ষ্ট্ৰেইট লাইন অংকন কৰিম আৰু ফিল কালাৰ টুল ব্যৱহাৰ কৰি ইয়াত ৰং দিম। এতিয়া আমি পুনৰ ষ্ট্ৰেইট লাইন অংকন কৰিম। ফিল কালাৰ টুল ব্যৱহাৰ কৰি ইয়াত ৰং দিম। ফিল কালাৰ টুলত ক্লিক কৰিম আৰু যিকোনো ৰং দিম। কালাৰ মিক্স কৰাৰ বাবে ৰিচাইজ অপশ্যনত ক্লিক কৰিম। পিক্সেলছ আৰু মেইনটেইন এছপেক্ট ৰেচিঅ'ত ক্লিক কৰিম আৰু নম্বৰটোক 1 হিচাপে চিহ্নিত কৰিম। আকৌ আমি ৰিচাইজ অপশ্যনত গৈ পিক্সেলছ আৰু মেইনটেইন এছপেক্ট ৰেচিঅ'ত ক্লিক কৰি নম্বৰটো 10 হিচাপে চিহ্নিত কৰিম আৰু অ'কে ক্লিক কৰিম। একেদৰে ৰিচাইজ অপশ্যনত ক্লিক কৰি আমি পিক্সেলছ আৰু মেইনটেইন এছপেক্ট ৰেচিঅ'ত ক্লিক কৰিম আৰু নম্বৰটোক 100 হিচাপে চিহ্নিত কৰিম আৰু অ'কে ক্লিক কৰিম। আকৌ ৰিচাইজ অপশ্যনত ক্লিক কৰিম আৰু পিক্সেলছ আৰু মেইনটেইন এছপেক্ট ৰেচিঅ'ত ক্লিক কৰি নম্বৰটোক 1000 হিচাপে চিহ্নিত কৰিম আৰু অ'কে ক্লিক কৰিম। ট্ৰায়েংগল টুল ল'ম। আউটলাইন অপশ্যনত ছলিড কালাৰত ক্লিক কৰিম আৰু ফিল অপশ্যনত ছলিড কালাৰত ক্লিক কৰিম। কালাৰ 1ত ক'লা ৰং আৰু কালাৰ 2ত সেউজীয়া ৰং বাছনি কৰি আমি এটা ত্ৰিভুজ অংকন কৰিম। ইয়াত কালাৰ 1 হৈছে ৰেখাৰ ৰং আৰু কালাৰ 2 হৈছে ভিতৰৰ ৰং। ত্ৰিভুজটোৰ আকাৰ মিলাই ল'ম আৰু এটাৰ পিছত এটাকৈ আৰু কিছুমান ত্ৰিভুজ অংকন কৰিম। এতিয়া কালাৰ 2ক বগা আৰু কালাৰ 1ক হালধীয়া হিচাপে লৈ আমি কাৰ্ভ টুলত ক্লিক কৰিম। ইয়াত প্ৰথমে আমি এটা ষ্ট্ৰেইট লাইন আঁকিম। তাৰপিছত ইয়াক মাজৰ পৰা বেঁকা কৰিম আৰু ইয়াত লেফ্ট ক্লিক কৰিম। ফিল কালাৰ টুল লৈ আমি ইয়াত ৰং দিম। তাৰপিছত ৰংটো ক'লা হিচাপে লৈ আৰু ষ্ট্ৰেইট লাইন টুল বাছনি কৰি ইয়াক মিলাই ল'ম। আমি ষ্ট্ৰেইট লাইন টুল আৰু ৰং হালধীয়া হিচাপে বাছনি কৰি আৰু কিছু সৰল ৰেখা অংকন কৰিম। ৰংটো ক'লা হিচাপে বাছনি কৰি আৰু চাইজ বাছনি কৰি আমি পেঞ্চিল টুল ল'ম আৰু চাইজ সলনি কৰি কিছুমান ইংৰাজী বৰ্ণমালাৰ ভি আকৃতিৰ দৰে চৰাই আঁকিম। ষ্ট্ৰেইট লাইন টুল বাছনি কৰি আমি এটা ৰেখা আঁকিম। কাৰ্ভ টুল লৈ প্ৰথমে আমি এটা ষ্ট্ৰেইট লাইন আঁকিম। ইয়াক মাজৰ পৰা বেঁকা কৰি আৰু ইয়াত লেফ্ট ক্লিক কৰিম। একেদৰে আমি আনফালেও কৰিম। এতিয়া কালাৰ 2 আৰু ক্লাউডছ শ্বেপ টুল আৰু ৰং সেউজীয়া হিচাপে বাছনি কৰি
আমি গছৰ ওপৰৰ অংশ আঁকিম। অতিৰিক্ত অংশটো আঁতৰাবলৈ আমি চিলেক্ট টুলত ক্লিক কৰিম আৰু এক্সট্ৰা অংশটো বাছনি কৰি কপি আৰু পেষ্টত ক্লিক কৰিম আৰু ইয়াক এডজাষ্ট কৰিম। এতিয়া পেন্সিল টুল লৈ আমি বাকী থকা অংশটো মিলাই ল'ম। আমি ফিল কালাৰ টুলত ক্লিক কৰিম আৰু ৰং দিম। এতিয়া আমি চিলেক্ট টুলত গৈ গছটোক চিলেক্ট কৰিম আৰু কপি আৰু পেষ্ট কৰি ইয়াক স্থানান্তৰ কৰিম। এটা ৰেক্টেংগল টুল লৈ আমি কালাৰটো সলনি কৰিম আৰু এটা বাকচ আঁকিম। এটা ত্ৰিভুজ আঁকিম। দুটা সৰল ৰেখা সংযোগ কৰিম আৰু কালাৰ 1 সলনি কৰি ইয়াত ৰং দিম। ৰং দিয়াৰ বাবে আমি ব্ৰাছ টুলো ব্যৱহাৰ কৰিব পাৰোঁ, অথবা যদি আমাৰ কিবা ভুল হৈ থাকে তেনেহ'লে আমি Ctrl Z মাৰি ষ্টেপটোক বেক কৰিব পাৰোঁ। কালাৰ 1ক কলা আৰু কালাৰ 2ক সেউজীয়া হিচাপে আৰু ৰেক্টেংগল টুল লৈ আমি দুৱাৰ আৰু খিৰিকী আঁকিম। এতিয়া ষ্ট্ৰেইট লাইন টুল আৰু কাৰ্ভ টুল ব্যৱহাৰ কৰি আমি ঘৰটো ডিজাইন কৰিম। নাম লিখাৰ বাবে আমি এই বাটনত টিপিম আৰু লিখাৰ যিকোনো ডিজাইন বাছনি কৰি আমি যিকোনো নাম লিখিম। আমি ইয়াত লিখাটোক সিলেক্ট কৰি ৰঙো সলনি কৰিব পাৰোঁ। ফাইলটো সেভ কৰাৰ বাবে আমি ফাইলত গৈ সেভ এজ অপশ্যনত ক্লিক কৰিম আৰু ডেস্কটপ বাছনি কৰি এটা ফাইল নেম দি সেভত ক্লিক কৰিম। আমাৰ ছবিখন ইয়াত সেভ হ'ব। আকৌ ছবিখন খোলাৰ বাবে আমি পেইণ্ট অপেন কৰিম আৰু ফাইলত গৈ অপেনত ক্লিক কৰিম।